নমস্কাৰ বন্ধুসকল, চাওক দৃশ্যটো। গাঁৱলীয়া বুলি আমি কিয় গৰ্ব কৰোঁ আৰু কিয় অহংকাৰ কৰোঁ, চাওক আপোনালোকে চালে গম পাব। গাঁৱলীয়া জীৱনৰ এক অপূৰ্ব দৃশ্য। গাঁৱত এনেদৰে সুখ আনন্দ ফূৰ্তিবোৰ সকলোৱে ভগাই লয়। আমি সেইকাৰণে গাঁৱলীয়া বুলি অহংকাৰ কৰোঁ যে গৰ্ব কৰোঁ, সেইটো কাৰণে কৰোঁ। গাঁৱৰ এনে দৃশ্যবোৰে আমাক খুব সুখী কৰি তোলে। এয়া খেতি পথাৰত হাল বাই থাকোঁতে মাছ ধৰা দৃশ্য। আপোনালোকে দেখি নিশ্চয় গম পাইছেই। এইবোৰে ফূৰ্তি, এইবোৰে আনন্দ। নগৰক বেয়া বুলি কোৱা নাই, কিন্তু নগৰ এখন কি হয়, টাউন এখন হৈছে কি কৃত্ৰিম সৃষ্টি কিন্তু গাঁওখন হৈছে প্ৰকৃতিৰ দান। এনে দৃশ্যবোৰে নিশ্চয় আপোনাকো আপ্লুত কৰিব। দেখিছে কি সুন্দৰ এক প্ৰাকৃতিক পৰিৱেশৰ মাজত মাছ ধৰি আনন্দ ফূৰ্তি কৰাৰ যি দৃশ্য। এখন পথাৰত মাছ ধৰিছে আৰু সিফালে বগলী কিছুমানো উৰি ফুৰিছে। এইটো ৰাস্তা হয়, পথৰ কাষতে। এইফালে দেখিছে বগলী পৰি আছে, হাল বোৱা মাটি কেইডৰাত বগলী পৰি আছে। বগলী, কণামুচৰি এনে চৰাইবোৰ মাছ খাবলৈ পৰিছেহি। এনে দৃশ্যবোৰ গাঁৱত খুব সুলভ।